সপোন দেখা কথাবিলাক যদি কেতিয়াবা বাস্তৱত পোৱা যায় তাৰ আনন্দ বহুত সুকীয়া। ডাৱৰ চোৱাৰ হেঁপাহ আছিল, পাহাৰৰ পিঠিত বগাই নিজক হেৰুৱাৰ হেঁপাহ আছিল। সেয়ে আমি কিছু লগৰ লগ হৈ নাগালেণ্ডৰ পাহাৰত বগাবলৈ আমিবোৰ গুচি আহিছিলোঁ, জুকো ভেলীৰ সৌন্দৰ্যতা উপভোগ কৰিবলৈ। প্ৰায় দিনযোৰা যাত্ৰা আমাৰ। ৰাতি গৈ ডিমাপুৰ ৰেল ষ্টেচনত পাই চিধাই আমি টেক্সি বুক কৰি গুচি আহিছিলোঁ জুকো ভেলীৰ ওখ পাহাৰত বগাবলৈ। নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তৱৰ্তীত জুকো ভেলী উপত্যকা পৰ্যটকৰ মাজত খুব জনপ্ৰিয় আৰু এখন নিস্তব্ধ ঠাই। নমস্কাৰ, মই ৰবি কছাৰী। মোৰ চেনেল জাজাবৰি দ্য ট্ৰেভেলিং ষ্টৰিজত আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ যাত্ৰা ইয়াৰ পৰা আৰম্ভণি হ'ব এতিয়া ইয়াত, আৰু এইখন গাড়ীত আমি লৈ লৈছোঁ। আৰু এইফালে চাওক, চাৰিওফালে পাহাৰ। তো ব'লক একদম ডাইৰেক্ট জুকো ভেলীত ট্ৰেকত পামগৈ আপোনালোকৰ লগ। আৰু ফাইনেলি আমি জুকো ভেলী পইণ্টত পাই গ'লোহি। তো সেয়া চাওক। তো ট্ৰেকিং কৰিবলৈ আমি ৰেডি হৈছোঁ, আৰু ইয়াৰ পৰা আমি গোটেইখিনি যাম একদম এইফালে ওপৰলৈ। চাই থাকক আপোনালোকে ভিডিঅ'টো। জুকো ভেলী নাগালেণ্ড। আৰু ইহঁতে ট্ৰেকিং ষ্টাৰ্ট কৰিলে। আমি এতিয়া গোটেইখিনি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। ট্ৰেকিং ষ্টাৰ্ট কৰিলোঁ আমি। ষ্টাৰ্টিং পইণ্টৰ পৰা আমি গৈ আছোঁ গোটেইখিনি, আপোনালোকক দেখাই আছোঁ ব'লক। প্ৰায় আধা কিলোমিটাৰমান আহিলোঁ, এইডোখৰ পালোঁহি, আৰু যাবলৈ আছে, বহুতখিনি আছে যাবলৈ। আৰু আমাৰ বেগকেইটা মাজে মাজে অলপমান ডিষ্টাৰ্ব দি আছে চবকে। আৰু বৰ্তমান বহুতখিনি আহিলোঁ বাৰু, বহুত ডোখৰ আহিলোঁ আৰু পালোঁহি এইখিনিত। আৰু এইফালে যাবলৈ আছেই বহুতখিনি। তো এইখিনি আহি অলপমান ভাগৰুৱা ফিলটো পূৰা আহি আছে পূৰা, গতিকে যাওঁ, চেষ্টাটো কৰিব লাগিব আহিছোঁ যেতিয়া। ব'লক। মিউজিক বাজি আছে আৰু পূৰা জোচত পূৰা যাব লাগিব। মেইন ভেলীটো পাবগৈ লাগিব আৰু আপোনালোকক দেখুৱাব লাগিব, সেইটোৱে মোৰ প্ৰধান কৰ্তব্য। এইফালে এটা ষ্টেপ পূৰা খাৰা পাহাৰ ষ্টেপ হয়, আৰু ইয়াৰ পৰা ডাইৰেক্ট তালৈ যাব লাগিব। গতিকে হেল্ল'। আৰু ইয়াতকৈ আৰু বহুত আছে যাবৰ কাৰণে। গৈ আছোঁ, চাওক মোৰ পিছফালে ডাঙৰ ডাঙৰ পাহাৰ, আৰু এইটো ষ্টেপ আছে বহুত বগাবলৈ। গৈ থাকোঁ। পৰিস্থিতিটো অকণমান গম্ভীৰ হৈ গৈছে, বাটে বাটে অকণমান ৰেষ্ট লৈ যাবলগীয়া হৈছে। আৰু এইফালে আহি আছে নিধি, মুকুন্দ। তো এনেকৈ ৰেষ্ট লৈ মেইন ভেলীটো পামগৈ, চাই থাকক। বৰ্তমান আৰু এতিয়া এইফালে চাওক, চাৰিওফালে জংঘল আৰু বেগবোৰ থোৱা আছে। ইমানেই ভাগৰ লাগিছে বুজাব নোৱাৰোঁ। মানে আচলতে জুকো ভেলীত ধুনীয়া এখন মানে ভেলী পাবলৈ হ'লে এটা মানে সহজ কথা নহয় জুকো ভেলী যাবলৈ। বিশেষকৈ মোৰ ক্ষেত্ৰত মোৰ মানে অৱস্থা বেয়া হৈ গৈছে ট্ৰেকিং কৰি পেলাই। আৰু এইফালে চাওক, পূৰা ঘন জংঘল চাৰিওফালে, আৰু ওপৰলৈ আৰু 8-9 কিলোমিটাৰমান যাবলৈ আছেই। গৈ আছোঁ বহুত ওপৰলৈ, আৰু এনেকুৱা অৱস্থা হৈছে যে সেই দূৰৰ পাহাৰখন চাবলৈও ভাগৰুৱা অনুভৱ কৰি আছোঁ। বহুত ভাগৰ লাগিছে, চিৰিয়াছলি কৈছোঁ।
সহজ কথা নহয়। প্ৰথম কথা ইমান এটা ডাঙৰ ষ্টেপত উঠিবলৈ, আৰু মোৰ হাতত থক চাৰিওফালে বেগ, মেট্ৰেছ আছে, ইমানখিনি বস্তু আছে, গোটেইখিনি কেৰি কৰি গৈ আছোঁ। আৰু ইমান কষ্ট কৰাৰ পিছত মানে পৰিৱেশটো চাবলৈ টাইমেই পোৱা নাই। ভাগত অলপমান ৰৈছোঁ, আকৌ গৈছোঁ, আকৌ ৰৈছোঁ, আকৌ গৈছোঁ, তেনেকৈ আহি আছোঁ। আৰু এইফালে চাওক গোটেই ঘন জংঘল গোটেই চাৰিওফালে, আৰু ধুনীয়া দাঁতৰ মুখ পুৰা থিয়। আৰু এজন হৈছে ভাইটি আমাৰ, আমি গৈ আছোঁ। বল 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 বল। সন্মুখত এইটো এটা ডাঙৰ শিলৰ পাহাৰ, আৰু ইয়াৰ ওপৰত উঠি যাব লাগিব। আৰু এইফালে চাওক পূৰা ডাৱৰে আৱৰি আছে নাগালেণ্ডৰ জুক' ভেলী পাহাৰ। আৰু মই আছোঁ একদম কিমান ফুট ওপৰত, আৰু গৈ আছোঁ। কিমান ফুট ওপৰত আছোঁ নাজানো, কিন্তু পূৰা একদম ডাৱৰৰ মাজত। আমি যেতিয়া ঘৰৰ পৰা ওপৰৰ আকাশখন চাওঁ, ডাৱৰ আৱৰি থাকে, সেই ডাৱৰখিনিৰ ওপৰত আছোঁ আমি। চাওক এইফালে কিমান ধুনীয়া এটা পৰিৱেশ। আৰু এইবিলাক যে দেখিছে কুঁৱলী কুঁৱলী নিচিনা, এইবিলাক গোটেইখিনি একদম ডাৱৰ হয়। চাওক কিমান ওপৰত আছোঁ আমি। গতিকে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। তাৰ আগতেও আপোনাৰ নগাঁও কিবা পাহাৰ এখনত উঠিছিলোঁ, এখন নামটো পাহৰিছোঁ, একদম মনলৈ অহা নাই নামটো। সেইখনত হ'লেও মানে এটা ডাঙৰ ডাঙৰ হিল আছিলে, সেইখনত উঠিছোঁ। কিন্তু সেইখনতকৈ এইখনতো বহুতেই হেৰি হয়, কম মানে। আৰু এতিয়া চাওক এইফালে চাৰিওফালে পৰিৱেশ, এই বগা বগা যিখিনি কুঁৱলী নিচিনা দেখিছে, গোটেইখিনি ডাৱৰ। একদম ডাৱৰৰ মাজত জুক' ভেলীৰ যিটো সৌন্দৰ্য, তাক উপভোগ কৰিবলৈ গৈ আছোঁ। আৰু এটা কথা মই পূৰা গেৰাণ্টি দিম, আহোঁতে ইমানেই কষ্ট হয়, মানে কিছুমানে প্ৰেক্টিছ থকাখিনিৰ কাৰণে ইমান কষ্ট নহ'ব। যিখিনিয়ে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কৰিব এনেকুৱা পাহাৰত যেতিয়া বগাবলৈ ফাৰ্ষ্ট আহিব, তেতিয়া তেওঁলোকৰ কাৰণে কৈছোঁ বহুত কষ্ট হয়। কষ্ট মানে কি আৰু, ভৰি বিষায়, কলাফুল বহুত বিষায়। আৰু তো এনেকৈ প্ৰথম অভিজ্ঞতাটো লৈ আছোঁ। নেক্সট ইয়াতকৈও ডাঙৰ পাহাৰ উঠিবলৈ বা বগাবলৈ চেষ্টা কৰিম, আৰু সপোনবিলাক যাতে পূৰণ হয়। কাৰণ এডভেঞ্চাৰ বস্তু খুবেই ভাল লাগে। একচুৱেলি ভাবিলে বহুতখিনি ভাল লাগে, কিন্তু যেতিয়া প্ৰেক্টিকেলি কামটো কৰা হয় ন, বহুতখিনি ভাগৰত মানে ফাটি যায় বুলিয়ে ক'ব লাগিব এতিয়া বহুত। আৰু এতিয়া বৰ্তমান আহি চাওক এটা ভিউ পইণ্ট পালোহি। সেই তাৰ পৰা আহিছোঁ আমি। আৰু এইফালে চাওক গোটেই একদম, আপোনালোকে ভাবিব পাৰে গোটেইখিনি কুঁৱলী হয়, কিন্তু একদম ডাৱৰ হয় এইখিনি, পূৰা ডাৱৰ। চাওক একদম ঘৰৰ পৰা যেনেকৈ দেখি থাকে বগা বগা ডাৱৰ একদম নীলা আকাশত, ঠিক সেই ডাৱৰখিনিৰ মাজত আমি আছোঁ। ডাৱৰ চুবৰ মন থাকিলে ওখ পাহাৰত যাওক আৰু ডাৱৰ চোৱাৰ হেঁপাহ পূৰণ কৰক। এইবিলাক যে দেখি আছে বগা বগা, গোটেইখিনি ডাৱৰ হয়, কিন্তু মাজতে ইয়াত জুইও জ্বলাই থৈছে বাৰু। ইয়াত ধোঁৱাখিনিয়ে পাত্তা নাপায় ডাৱৰখিনিৰ মাজত। আৰু এইফালে চাওক ইমান বাপৰে, অকল শুদ্ধ বগা আৰু পূৰা শুদ্ধ বগা, আৰু মাজে মাজে সেউজীয়া ডাঙৰ ডাঙৰ শিল, আৰু তাৰ মাজত আমিবোৰ। আপোনালোকে ডাৱৰখিনি চলি থকা দেখিছে নিশ্চয়, এইখিনি ধোঁৱা নহয়, একচুৱেলি ডাৱৰ হয়। চাওক গোটেই পাহাৰৰ মাজত লাগি আছে, আৰু আমি ডাৱৰ চোৱাৰ সপোন পূৰণ কৰি আছোঁ। চাওক আৰু যাবলৈ আছেই বহুতখিনি। এইফালে চাওক এটা এটা পাহাৰ আছে মাজে মাজে, আৰু এইফালে মুকুন্দ আৰু নিধি আহিয়ে পোৱা নাই। ইয়াত প্ৰতিধ্বনি হ'ব নি বাৰু? মায়া 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 তুম কাহা হো নাই হয় প্ৰতিধ্বনি। হৈছে প্ৰতিধ্বনি হৈছে। আৰু এটা সুবিধা আছে, মানে কি আপোনালোকে যদি পানী বটল নানেও, মানে ঠায়ে ঠায়ে একদম পূৰা পানী এনেকৈ
পাই থাকিব আৰু পানীখিনি দেখা আৰু ডাইৰেক্ট আপোনালোকে খাব পাৰিব ইমানেই চফা পানী একদম নিজৰা পানী পাহাৰৰ ওপৰৰ পৰা আহি থকা ক্ৰিষ্টেল ক্লিয়াৰ নহ'ব পাৰে কিন্তু খাব পাৰি ডাইৰেক্ট খাব পাৰি পানীটো তো পানীৰ কাৰণে ইমান চিন্তা কৰিব দৰকাৰ নাই পানী জেগাই জেগাই একদম এনেকৈ পাইপ আছে ধুনীয়াকৈ আৰু পানীখিনি ইমানেই চেঁচা একদম বৰফৰ নিচিনা ঠাণ্ডা গতিকে আৰু বৰ্তমান ইয়াৰ পৰা 8 কিলোমিটাৰ আছে জুকো ভেলীলৈ আপোনালোকৰ ভেলীটো দেখামগৈ ধুনীয়াকৈ 8 কিলোমিটাৰ আৰু আমি ট্ৰেকিং কৰিব লাগিব তো গৈ আছোঁ চাই থাকক আৰু ৱেটো জুকো আৰু আমি গোটেইখিনি জুকো ভেলী পাহাৰ মোৰ সতে বহি মনৰ কথা ক চ' জুকো ভেলীৰ মেইন ট্ৰেকটো আমি ষ্টাৰ্টিং কৰি আছোঁ আৰু গৈ আছোঁ আমি কিমান দূৰ 8 কিলোমিটাৰ বাট কিমান ধুনীয়া এটা পৰিৱেশ তো ইমানখিনি পাহাৰ বগাই আহি পেলাই এতিয়া পূৰা আপোনাৰ প্লেন এৰিয়া হয় ভৰিৰ বিষটো অলপতো কমি যায় ইয়াৰ পৰা তো উঠনি আপোনালোকক কৈছিলোঁ যে প্ৰথম এক্সপিৰিয়েঞ্চ থকা মানুহ অলপমান কষ্ট পাব সেইকণ কষ্ট পাব সেই পইণ্টটো পোৱাৰ পিছত আপোনালোকে পূৰা কষ্ট নাইকিয়া হৈ যাব আৰু ইয়াৰ পৰা পূৰা দৌৰি যায় বহি যায় সেইবিলাক আপোনালোকৰ কথা মাজতে অলপমান এনেকুৱা এটা পৰিৱেশ আহে সেইটো গ্ৰীণ ভাইপাৰটো থাকিব পাৰে হা এনেকুৱাবোৰ মিলি থাকে এইটো সেই বস্তুটো থাকে ইয়াত এইটো গ্ৰীণ ভাইপাৰ নে কি কয় এইটো হা ৰাছেল পিটটো নহয় গ্ৰীণ একদম পূৰা হেৰিটো তো ইয়াত অলপমান সাৱধানে চালাজাৰ পিট ভাইপাৰটো সেইটো থাকে পূৰা গ্ৰীণ একদম হেৰি হৈ থাকে এনেকুৱা পাতৰ লগত পূৰা মিলি থাকে তো সেইটো অলপ সাৱধানে থাকিব বৰ্তমানলৈকে তেনেকুৱা হোৱা নাই তো আৰু এইটো অলপমান কষ্ট হয় এনেকৈ সৰু এটা থাকে তো সেইবিলাকে আৰু অলপমান তলত পানী বটলটো গতিকে আৰু এইফালে চাওক ইমান ধুনীয়া এটা পৰিৱেশ চালিয়াবে অলপমান ৰাস্তাটো অলপমান পাহৰি গৈছোঁ মানে কি আমি মানে অলপমান ওপৰেদি আহিলোঁ তলেদিও ৰাস্তা আছিলে ওপৰেদি অলপমান মানে অলপ ভয় এটা লাগি আছে কাৰণ চাৰিওফালে চবৰে বেগ আছে যে স্লিপ হয় বুলি অলপমান ভয় লাগি আছে আৰু ৰাস্তাটো এনেকুৱা গতিকে অলপমান ৰিস্ক ল'ব লাগিব নোলোৱা নহয় চাওক আপোনালোকক দেখাই দিছোঁ এইবিলাক চাওক এইটো শ্লিপি আছে অলপমান দেই শ্লিপ হ'ব পাৰে ভালকৈ যাবি হা গতিকে আমি তলেদি অহা হ'লে বেষ্ট আছিলে আৰু বতাহ পূৰা ডিউটি আছে কিন্তু পূৰা গভীৰ অৰণ্যৰ মাজে মাজে এটা জাষ্ট লুংলুঙীয়া ৰাস্তা আৰু চাৰিওফালে পাহাৰ আৰু আমিবিলাক আহি আছোঁ হেল্ল' আৰু ইমান ডাঙৰ এইখিনি আৰু বহুত দিনৰ পৰা হেঁপাহ হৈ আছিলে আৰু লগৰখিনিহঁতৰ লগত এটা ট্ৰিপ কৰা আৰু ফাইনেলি এটা মন পচন্দৰ এটা ট্ৰিপ বহুত মজা লাগি আছে কিন্তু চিৰিয়াছলি ভাগৰটো লাগিছে কিন্তু তাৰ উপৰিও যেতিয়া পাহাৰখনলৈ মানে চাই দিয়া হয় দূৰৰ পাহাৰখনলৈ নতুবা এই ডাৱৰখিনি চুবও পাৰি মানে আপোনালোকে পূৰা একদম চাৰিওফালে কুঁৱলী নিচিনা একদম গতিকে মেইন ভেলীটো পামগৈ আৰু প্ৰায় 4-5 কিলোমিটাৰমান আছেগৈ চাগে গতিকে গৈ আছোঁ দেখাই আছোঁ আপোনালোকক আৰু ইয়াত বৰষুণ কেতিয়া আহি যায় ধৰিব নোৱাৰি গতিকে আমি ৰেইনকোটটো ৰেইনকোটটো বেগতে সোমাই আছে চ' এতিয়া লগালগ পিন্ধি আছোঁ আৰু বৰষুণৰ আৱাজ পূৰা সুৰ আহি আছে গতিকে দেৰি নকৰোঁ অলপ পিছত আকৌ দেখাই আছোঁ ৰ'ব সকলো ৰেইনকোট পিন্ধি ল'লোঁ আৰু ইয়াত কোন টাইমত মানে বৰষুণ আহে চ' এইটো পূৰা সাৱধান অলপমান পিছলো আছে গতিকে সকলোৱে ৰেইনকোটটো পিন্ধি ল'লোঁ আৰু ৰেইনকোটটো বৰষুণ দিলে বুলিহে পিন্ধিব লাগিব সেইটো বুলি কথা নহয় মানে কি এইবিলাক বস্তু চাওক এই বাঁহৰ পাতখিনি মানে আপুনি যেতিয়া বা স্পৰ্টিং পিন্ধে বা চাৰ্ট পিন্ধে আপোনাৰ এই বস্তুটো লাগি পেলাই বহুত খজুৱাব আৰু কাটিব মানে গতিকে ষ্টাৰ্টিঙৰ পৰাই মানে ৰেইনকোটটো পিন্ধিব সেয়াই আৰু পূৰা একদম সুৰংগ নিচিনা একদম
গোটেইখিনি আৰু অলপমান পুৰা পানী বৈ থকা বৰষুণ দিলে দিগদাৰ হ'ব মানে হেৰি গম পাইছোঁ আৰু প্ৰায় 2-3 কিলোমিটাৰ আছে দেই 2-3 কিলোমিটাৰ পিছত আমি মেইন ভেলীটো পামগৈ আৰু তাতে আমি এইবিলাক টেণ্টটো পাতি পেলাই ধুনীয়াকৈ ৰেষ্ট ল'ম কাৰণ কালিৰ পৰা আমি হোৱাই নাই কালি আহিলোঁ ভাগৰটো লাগিছে নলগা নহয় হ'লেও অলপমান হ'লেও মানে ৰেষ্ট ল'ব লাগিব কাৰণ কাইলৈ ৰাতিপুৱা পূৰা অলপ ভেলীটো পূৰা এক্সপ্ল'ৰ কৰিম পূৰা গোটেইখিনি গতিকে অকণমান ৰেষ্ট ল'বই লাগিব সেইটো চাওক কিমান ধুনীয়া কি ক'বা বন্ধুসকল কি ক'বা কৈ যোৱা খোজকাঢ়ি কৈ যোৱা অনুভৱ কেনেকুৱা এতিয়া লেবত যাম ইয়াৰ পৰা গৈ বস্তু পাইছোঁ পুৰা কাম কৰিব পৰা হৈ যাম পুৰা ৰিফ্ৰেছ লাগে মানুহক ইমান ব্যস্ততাৰ মাজত ইমান এটা ধুনীয়া পৰিৱেশ মানুহক বছৰেকত 2টা ট্ৰিপ লাগে মানুহক চিৰিয়াছলি কৈছোঁ কাৰণ আজিকালি চবেই ব্যস্ত হৈ থাকে গোটেই জীৱন যুদ্ধত পুৰা ব্যস্ত হৈ থাকে বহুত কৰ্তব্য দায়িত্ব পালন কৰি থাকে সেই পালন কৰাৰ পিছতো মানে মানুহে লাইফত ৰিফ্ৰেছমেণ্ট এটা কৰিব লাগে গতিকে আৰু যেতিয়া মানে এনেকুৱা এটা পাহাৰলৈ যাওক নদীলৈ যাওক নাইবা আন বেলেগ ধুনীয়া ঠাইলৈ যাওক একদম পুৰা নেচাৰলৈ যাওক চাওক ইমান ধুনীয়া পৰিৱেশ বাপৰে একদম মানে কি ক'ম আৰু একদম ভাষা নাইকিয়া হৈ গৈছে আৰু ভাষা একদম মানে কি আৰু কি ক'ম এতিয়া ভাষাৰ অভাৱ হৈ গৈছে ইমানেই ধুনীয়া আৰু মেইন কথা কিন্তু এটা কথা কৈ দিওঁ যেতিয়া আপোনালোকে এই পৰিৱেশটো চাই মুগ্ধ হৈ যাব ন কিন্তু এই ৰাস্তাটোলৈ মন কৰিব হা কাৰণ মানে ওখ চাপ আছে পটককৈ উজুতি খাই একদম তলত পৰিবগৈ গতিকে সেইটো মন কৰিব আৰু পৰিৱেশটো উপভোগ কৰিব আৰু এইফালে চাওক পুৰা এইটো পুৰা হলিউডৰ চিনেমাৰ লোকেশ্যন নিচিনা লাগিছে দেখিছেনে চাওক ইমান এটা ধুনীয়া লোকেশ্যন গছবিলাক পুৰা একদম কিবা জ্বলি যোৱা নিচিনা টাইপৰ হৈ আছে কেলে হৈ আছে নাজানো দেই এইজোপা চাওক সেইবিলাকে আৰু ইমান এটা পৰিৱেশ এটা ভাল এটা পৰিৱেশ প্ৰায় সদায় যাৰ লগতে নাহে একদম পুৰা একদম খাচ পাৰ্টনাৰখিনিৰ লগত আহক পুৰা এনজয় কৰক কিবা কিবি খাওক ৰাতি এনজয় কৰক কিবা কিবি কৰক একদম পুৰা মাইণ্ডটো ফ্ৰেছ কৰক তাৰপিছত কামত ধৰক সেয়াই জীৱন আমাৰ তাৰ বাদেনো কি আছে জীৱনটোত গতিকে এবাৰেই জীৱন কিবা এটা কৰক আৰু কৰি যাওক লগৰখিনিকো কৰাওক নিজেও কৰক সেইটোৱে তো এনেকুৱা এটা পৰিৱেশ ইমান চাৰিওফালে পাহাৰ এখন পাহাৰ দুখন পাহাৰ হিচাপ কৰিব নোৱাৰে গোটেই চাৰিওফালে পাহাৰ এধাপকৈ পুৰা পাহাৰে গোটেই আগুৰি আছে অঞ্চলটো পুৰা জুকো ভেলী গতিকে এনেকুৱা এটা পৰিৱেশ আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াত নাগালেণ্ডত আছে আৰু ঠিক তেনেকৈ আমাৰ অসমতো আছে এনেকুৱা হিলছ এৰিয়া ডিমা হাছাওৰ কথাই ক'ম প্ৰথম কথা কাৰণ ডিমা হাছাওতো তেনেকুৱা এটা পৰিৱেশ পাম বুলি আশা কৰিছোঁ আমাৰ ঠিক তেনেকৈ নাগালেণ্ড টুৰিজিমটো অলপমান মানে জুকো ভেলীটো বহুত পপুলাৰ হৈছে ন চবেই বহুত দূৰৰ পৰা আহে এতিয়া আমি আহি থাকোঁতে কলকাতাৰ পৰা পাইছোঁ তামিলনাডুৰ পৰা পাইছোঁ কেৰেলাৰ পৰা মানুহ পাইছোঁ আমাৰ অসমৰ মানুহ ঢেৰ আমাৰ এনি টাইম আহিয়ে থাকে ট্ৰেকত গতিকে বহুত ফেমাছ হয় জেগাটো ঠিক তেনেকৈ আমাৰ অসমৰ টুৰিজিমটো অলপমান পপুলাৰ কৰিব লাগে চবেই কাৰণ এনেকুৱা হিলছ এৰিয়া আমাৰ একমাত্ৰ বুলিয়ে ক'ব লাগিব একমাত্ৰ আছে আমাৰ ডিমা হাছাও এৰিয়াটো তুমজাং পিকটো তাতো এটা এনেকুৱা এটা পৰিৱেশ পোৱা যায় পাব বুলি আশা কৰিছোঁ মানে পায়েই আৰু তাত গতিকে সেই বস্তুটো আমি অলপমান কৰিব লাগে অলপমান ডেভেলপ কৰিব লাগে গতিকে এনেকুৱা এটা পৰিৱেশ যাতে আমাৰ অসমতো বাহিৰৰ টুৰিষ্টে পায় সেইকাৰণে তাৰ বাবে আমি সকলোৱে চেষ্টা কৰিব লাগে আৰু প্ৰথম কথা যেতিয়া এখন ভাল ঠাইলৈ যোৱা হয় ঠাই মানে কি আৰু এইখন ভাল ঠাই বুলি ক'ব নালাগে একচুৱেলি এইখন ভালতকৈও ভাল বেষ্ট অফ দ্য বেষ্ট ইমানেই ধুনীয়া জেগা কিন্তু প্ৰথম ষ্টাৰ্টিং ট্ৰেকিংটো বহুত কষ্ট হয় প্ৰথম কথা মেইন কথা মই উঠনিও কৈছোঁ আপোনালোকক অলপ আগতো কৈছোঁ যিসকলে ফাৰ্ষ্ট টাইম কৰিছে ন ট্ৰেকিং এনেকৈ পুৰা একদম ওখ পাহাৰত ট্ৰেকিং কৰিব লাগে গতিকে অলপমান ফাটি যাব আৰু আপোনালোকৰ সেই বস্তুটো কষ্টটো কৰিব লাগিব এনেকুৱা কাৰণ এনেকুৱা এটা ধুনীয়া জেগা
চাবলৈ যদি সৌভাগ্য আছে, আপোনালোকৰ আশা আছে, সপোন আছে, তেন্তে নিশ্চয় আপোনালোকে সেই বস্তুটো কষ্ট কৰিব লাগিব। গতিকে ডাৱৰ চোৱাৰ যদি হেঁপাহ আছে আপোনালোকে এইবিলাক সেই কষ্টখিনি আপুনি যেতিয়া এনেকুৱা এটা ভিউ দেখিব, গোটেই কষ্টখিনি একদম নাইকিয়া হৈ যায় মানে একদম ভাগৰবিলাক নাইকিয়া হৈ যায়। ইমানেই ক'লোঁ আপোনালোকক। তাৰ বাদে ময়ো প্ৰথম এনেকৈ ট্ৰেকিং কৰিছোঁ, ফাৰ্ষ্ট টাইম ইমান ডাঙৰকৈ ট্ৰেকিং এটা কৰিছোঁ। গতিকে সেইবিলাকে আৰু এইবিলাক হৈছে ফুল চাৰিওফালে, আৰু এইখন হৈছে পাহাৰ, গোটেইখন চাৰিওফালে পাহাৰ। আৰু মোৰ এইফালে ইয়াত ধাপে ধাপে সৰু সৰুবিলাক ফুল আছে। ইমান ধুনীয়া কৰি পেলাইছে পাহাৰখন, মানে কি ক'ম আৰু। जानना में क्या से क्या हुआ, हाथों की लकीरों पे लिखा, बातें थी या मैंने कुछ किया।